হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া মই যাব ওলাইছোঁ ক্লাছত। আজি মোৰ ক্লাছ টেষ্ট আছে, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই যাবলৈ পূৰা ৰেডি হ'লোঁ। চকলেট লৈ লৈছোঁ, ক্লাছত খাই থাকিম, কিবা খাব মন যায় ক্লাছত। তো এতিয়া মই ওলাই যাওঁ। চেণ্ডেল পিন্ধি লওঁ, ফেনটো অফ কৰি লওঁ, নহ'লে আৰু ফেনটো চলি থাকিব। তলাটো মাৰি লওঁ। তলা মৰা হ'ল আৰু এইটো মোৰ। এতিয়া মই যাওঁ ক্লাছত। দেৰিয়ে হৈছে মোৰ আজি। ৱাও, ৱেডাৰটো আজি বহুত ধুনীয়া। অলপ অলপ বৰষুণ দিব যেন লাগিছে আৰু ইমান ধুনীয়া লাগিছে। পূৰা চাৰিওফালে গ্ৰীণ গ্ৰীণ হৈ আছে। আৰু এতিয়া মই যাওঁ, ভাতটো খাই লওঁ। আমাৰ এইটো পুৰণা হোষ্টেলত ভাত দিয়ে, ভাত খাই লওঁ। কোনো নাই, চবেই খাই গুচিয়ে গ'ল। ময়ে অকলে খাব লাগিব এতিয়া। ভাত খোৱা হ'ল আৰু এতিয়া মই যাওঁ ক্লাছত। এতিয়া আকৌ পুনৰ লেতেৰা পানী গচকিব লাগিব চাগে। কি ধুনীয়া ৰাস্তা, ইটাৰ ওপৰেদি, বস্তাৰ ওপৰেদি ইমান ষ্ট্ৰাগল কৰি ক্লাছত যাওঁ। চবফালে পানীয়ে পানী হৈ গৈছে। বৰষুণ কণ্টিনিউৱাছলি দি থকাৰ কাৰণে পানীবোৰ শুকোৱাও নাই, যিহেতু ৰ'দ দিয়া নাই। আৰু এইটো মোৰ ডিপাৰ্টমেণ্ট পালোঁৱে আৰু অলপ আছে। আকৌ পানী খচিব লাগিব এতিয়া। আৰু ফাইনেলি এক্সাম হৈ গ'ল আৰু এতিয়া আমি এনেই বহি আছোঁ অলপ। আৰু এতিয়া আমি আহি আছোঁ কিবা খাবৰ কাৰণে। দুপৰীয়া হৈছে যিহেতু ভোকো লাগিছে। আমি ফ্ৰাইড ৰাইচ খালোঁ আৰ্টছ কেণ্টিনত। আৰু এতিয়া আমি যাবলৈ লৈছোঁ। এতিয়া হোষ্টেল যাম মই। চাই থাকক ভিডিঅ'টো শেষলৈকে। ফুল আৰু এতিয়া মই আকৌ হোষ্টেল আহি আছোঁ। ফ্ৰেণ্ডছবোৰো গ'ল, ময়ো হোষ্টেল আহি আছোঁ। এইটো ৰাস্তা দি আকৌ যাব লাগিব মই এতিয়া। ভালকৈ যাব লাগিব, মোবাইলটো থৈ দিওঁ। পানীবোৰ শুকালেহে ৰাস্তাটো ভাল হ'ব। বৰষুণ দি থকাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে আমাৰ। ফাইনেলি হোষ্টেলটো পালোহি আৰু যেনে তেনে। হোষ্টেলটো পালোহি আৰু এতিয়া মই যাম মোৰ ৰুমত।
মোৰ ৰুম পালোহি এতিয়া আজিৰ ভ্লগটো ইমানতে শেষ কৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব